নমস্কাৰ, ৱেলকাম টু মাই চেনেল। আজি এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। একেবাৰে সহজ ৰেচিপি। ঘৰতে আমি কেনেদৰে ক্ৰীম নোহোৱাকৈ পনীৰ বাটাৰ মছলা বনাব পাৰোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া মই 100 গ্ৰাম পনীৰ লৈছোঁ আৰু পনীৰখিনি সৰু সৰু কৰি নিজৰ ইচ্ছা অনুসৰি আকৃতিৰে কাটি লৈছোঁ। এই ৰেচিপিটোৰ সোৱাদ একেবাৰে ৰেষ্টুৰেণ্টৰ পনীৰ বাটাৰ মছলাৰ দৰে হয়। এতিয়া মছলাৰ বাবে লৈছোঁ গোটা জিৰা, গৰম মছলা, আদা, নহৰু আৰু কাজু কেইটামান আৰু শুকান জলকীয়া। আৰু গ্ৰেভিৰ কাৰণে লৈছোঁ এটা ডাঙৰ চাইজৰ বিলাহী আৰু দুটা মিডিয়াম চাইজৰ পিঁয়াজ। এতিয়া এটা কেৰাহী গৰম হ'বলৈ দিছোঁ আৰু তাত মই অতি কম পৰিমাণৰ মিঠাতেল দি লৈছোঁ পনীৰখিনি ভাজি ল'বৰ বাবে। আপোনালোকে পনীৰখিনি নভজাকৈ ইউজ কৰিব পাৰে। মই অলপ নিমখ আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ দি পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি ল'লে পনীৰৰ সোৱাদটো আৰু টেষ্ট হয়। মোৰ ভিডিঅ'বোৰ যদি ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া এটা ছাইডে ভজা প্ৰায় হৈয়ে গৈছে। এতিয়া মই পনীৰখিনি লুটিয়াই দিম। পনীৰখিনি মই ৰেড চিলি পাউডাৰ ইউজ কৰাৰ কাৰণে অকণমান ৰঙা হৈ গৈছে। পনীৰখিনি কাঢ়ি লোৱাৰ পিছত এতিয়া সেই কেৰাহীটোতে আকৌ অকণমান মই মিঠাতেল দি লৈছোঁ আৰু ইয়াতে মই গোটেই মছলাখিনি অকণমান সময় ভাজি ল'ম। এই মছলাখিনি বহুত বেছি সময় ভাজিব নালাগে আৰু ইয়াতে মই পিঁয়াজ আৰু বিলাহীখিনিও দি দিলোঁ আৰু গোটেইখিনি একেলগে ভাজিলোঁ। আপোনালোকে পিঁয়াজ আৰু বিলাহীখিনি বেলেগকৈও ভাজি ল'ব পাৰে। প্ৰায় 1 মিনিটমান সময় ভাজি লোৱাৰ পিছত এতিয়া এটা মিক্সাৰ গ্ৰাইণ্ডাৰৰ বাটিত এই গোটেইখিনি কাঢ়ি লৈছোঁ আৰু মই পেষ্টটো ৰেডি কৰি ল'ম। এতিয়া আকৌ সেই কেৰাহীটোতে মই এচামুচ আৰু আধা মানে 1.5 চামুচ বাটাৰ দি লৈছোঁ। বাটাৰ নহ'লে আপোনালোকে ঘিউ ইউজ কৰিব পাৰে। বাটাৰখিনি অকণমান গৰম হওঁতেই ইয়াত দিব লাগিব গোটা জিৰা আৰু এই গোটা জিৰাটোৱেই সম্পূৰ্ণ তৰকাৰীখনৰ সোৱাদ আনে। এতিয়া মই ইয়াতে পনীৰখিনি দি দিম আৰু অকণমান ভাজি ল'ম আৰু ৰেডি কৰি থোৱা মছলাৰ পেষ্টখিনি ইয়াতে ঢালি দিলোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰি দিলোঁ। এতিয়া ইয়াতে অকণমান গৰম পানী এড কৰিলোঁ আৰু ভালদৰে উতলিবলৈ দিলোঁ। উতল অহাৰ লগে লগে ইয়াতে মই দিলোঁ চাহী পনীৰ মছলা। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে যদি আছে আৰু নিদিবও পাৰে। এয়া ইমান ধুনীয়া কালাৰ আহিছে, একেবাৰে ৰেষ্টুৰেণ্টৰ দৰে নহয়নে? এতিয়া ইয়াত মই এড কৰিম আধা বাটি দৈ আৰু আপোনালোকৰ তাত যদি দৈ নাই তেনেহ'লে গাখীৰৰ সৰ বা আপোনালোকে অকণমান গাখীৰ ইউজ কৰিব পাৰে। এতিয়া দৈখিনি দি দিলোঁ আৰু ভালদৰে লৰাই দিব লাগিব যাতে দৈখিনি মিক্স হৈ যায় আৰু অলপ সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। ক্ৰীম নিদিয়াকৈ বনোৱা পনীৰ বাটাৰ মছলা আমাৰ ৰেডি হৈ গ'ল আৰু ইয়াক গৰম গৰম ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰিব। ৰেচিপিটো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব।